Hello. 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 এতিয়া মন্ত্ৰী মহোদয়ে গাৰ্ড অৱ অনাৰ আৰু পেৰেড ইনস্পেকশ্যন কৰিব। কেবল চাবা দেই। পৰম শ্ৰদ্ধাৰ মুক্তিযুঁজাৰুসকল, আমন্ত্ৰিত অতিথিসকল, উপস্থিত নগাঁওবাসী ৰাইজ, আজি দেশৰ ৭১তম গণৰাজ্য দিৱস। এই পবিত্ৰ দিৱসৰ পবিত্ৰ ক্ষণত নগাঁও জিলা তথা অসমৰ সমূহ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
এই ঐতিহাসিক দিনটোত উদযাপনৰ পবিত্ৰ ক্ষণত জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা সকলো স্বাধীনতা যুঁজাৰু আৰু তেখেতসকলৰ পৰিয়ালবৰ্গলৈ মোৰ ভক্তিপূৰ্ণ প্ৰণিপাত জনাইছো। আমাৰ দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ চৰম ত্যাগৰ কথা গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে সৈতে সোঁৱৰিছো। মই দেশৰ আৰু ৰাজ্যখনৰ সেইসকল বীৰ শ্বহীদৰ লগতে স্বাধীনতা যুঁজত নিজৰ প্ৰাণ বিসৰ্জন দিয়া নগাঁও জিলাৰ বীৰ শ্বহীদ ঠগী খুট, ভোগেশ্বৰী ফুকননী, লক্ষী হাজৰিকা, বলু খুট, হেমৰাম বৰা, কলাই কোচ, হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ আৰু তিলক ডেকাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো স্বাধীনতা যুঁজত আত্মবলিদান দিয়া অসমৰ সেইসকল বীৰ বীৰাংগনাক যাৰ ত্যাগে আজিও আমাৰ মন সাহস আৰু গৌৰৱেৰে ভৰাই তোলে। শ্ৰদ্ধাৰ নগাঁওবাসী ৰাইজ, আজি আমাৰ দেশে ৭১তম গণৰাজ্য দিৱস পালন কৰিছে। এই গণৰাজ্য দিৱসৰ দিনাখনেই ভাৰতবৰ্ষই নিজৰ পবিত্ৰ সংবিধানখনক গ্ৰহণ কৰিছিল আৰু ভাৰতবৰ্ষৰ সৰ্বান্তিক বিকাশ, সামাজিক ন্যায় আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ হকে সংকল্প গ্ৰহণ কৰিছিল। স্বাধীনতাৰ ৭০ বছৰ পিছতো আমাৰ সেই সংকল্পৰ কিছু আধৰুৱা কাম ৰৈ গৈছিল। বিগত বৰ্ষটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই আধৰুৱা কামবোৰ সমাপন কৰিবলৈ এক বিশাল কৰ্মযজ্ঞ আৰম্ভ কৰা হয়। এই বিগত বৰ্ষৰ ভিতৰতেই অনুচ্ছেদ ৩৭০ ধাৰাৰ বাতিল কৰি ভাৰতবৰ্ষখনক সাংস্কৃতিক, ৰাজনৈতিক আৰু আধ্যাত্মিকভাৱে একত্ৰিত কৰাৰ এক বিশাল পদক্ষেপ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ সংসদে গ্ৰহণ কৰিবলৈ সক্ষম হয়। বিগত বছৰটোতেই প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ সংখ্যালঘু সম্প্ৰদায়ৰ কোটি কোটি মুছলিম মহিলাক শোষণৰ পৰা পৰিত্ৰাণ পাবলৈ ট্ৰিপুল তালাকৰ দৰে সামাজিক ব্যাধিক দূৰ কৰি ভাৰতবৰ্ষই সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক বিশাল পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হয়। আম্বেদকাৰ ডাঙৰীয়াৰ সপোনৰ ভাৰতবৰ্ষখনত মাত্ৰ কেইদিনমান আগতে আৰু 10 বছৰলৈ অনুসূচিত জাতি আৰু জনজাতি লোকৰ সংৰক্ষণৰ ম্যাদ বৃদ্ধি কৰি সামাজিক ন্যায় প্ৰতিষ্ঠাৰ আৰু এক মাইলৰ খুঁটি স্থাপন কৰিবলৈ ভাৰতবৰ্ষখন সক্ষম হয়। এই সময়ছোৱাৰ ভিতৰতে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে দীঘলীয়া বিবাদৰ ওৰ পেলাই অযোধ্যাত ৰাম মন্দিৰ স্থাপনৰ স্বীকৃতি দি এখন আধ্যাত্মিক ভাৰতৰ সুবিশাল এক স্তম্ভ নিৰ্মাণৰ কামত আগবাঢ়িবলৈ জাতিটোক প্ৰেৰণা দিবলৈ সক্ষম হয়। এই বিশাল কৰ্মযজ্ঞৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰই ৰাষ্ট্ৰ নিৰ্মাণৰ পথত আৰু এক দৃঢ়ভাৱে খোজ দিয়াৰ বাবে সফল হয় আৰু এই ঐতিহাসিক কৰ্মযজ্ঞ সমাপনৰ বাবে আজি আমি এই ত্ৰিৰংগ পতাকাৰ তলত থিয় হৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো।
শ্ৰদ্ধাৰ ৰাইজ, যি সময়ত ভাৰতে ট্ৰিপল তালাকৰ দৰে সামাজিক ব্যাধি দূৰ কৰিবলৈ সক্ষম হ'ল, যি সময়ত ৰাম মন্দিৰৰ দৰে দীঘলীয়া বিতৰ্কৰ অৱসান ঘটাবলৈ সক্ষম হ'ল, আৰু যি সময়ত কাশ্মীৰক ভাৰতবৰ্ষৰ লগত সম্পূৰ্ণ একীকৰণ কৰিবলৈ ৩৭০ ধাৰাৰ দৰে এক জ্বলন্ত ব্যাধি বিলুপ্ত কৰিবলৈ সক্ষম হ'ল, আৰু বিশ্বৰ মানচিত্ৰত ভাৰতবৰ্ষই সগৌৰৱে আত্মপ্ৰকাশ কৰিলে, সেই সময়ত আমাৰ ৰাষ্ট্ৰখনক ভিতৰৰ পৰাই দুৰ্বল কৰাৰ আৰু এক নতুন ষড়যন্ত্ৰ আৰম্ভ হ'ল। যোৱা দুমাহত ভাৰতবৰ্ষৰ চুকে কোণে এচাম মৌলবাদী শক্তিৰ উত্থান আমি সকলোৱে লক্ষ্য কৰিছোঁ। দিল্লীৰ শ্বাহিনবাগতে হওক বা ভাৰতবৰ্ষৰ আন বিভিন্ন অঞ্চলত JNUৰ দৰে বিশ্ববিদ্যালয়ৰ প্ৰাংগণত ভাৰতবৰ্ষক খণ্ড খণ্ড কৰা, দ্বিখণ্ডিত কৰা, টুকুৰা টুকুৰা কৰা বিভিন্ন ধৰণৰ আন্দোলনৰ জৰিয়তে ভাৰতবৰ্ষখনক আভ্যন্তৰৰ পৰা দুৰ্বল কৰাৰ কিছু ষড়যন্ত্ৰ আজি আমি প্ৰত্যক্ষ কৰিছোঁ। আনহে নালাগে, যোৱাকালি দিল্লীৰ শ্বাহিনবাগত হোৱা ধৰ্ণাৰ মূল উদ্যোক্তা ব্যক্তিজনে কেনেকৈ অসম আৰু উত্তৰ পূবক ভাৰতৰ পৰা অংগচ্যুত কৰিব পাৰি, তেনেকুৱা ধৰণৰো কথা বতৰা সামাজিকভাৱে ৰাজহুৱা মঞ্চৰ পৰা কোৱাও আমি প্ৰত্যক্ষ কৰিছোঁ। সাংস্কৃতিক ভাৰতবৰ্ষৰ লগত অসমৰ সম্পৰ্ক অনাদিকালৰ পৰা। চন্দ্ৰ সূৰ্য যেতিয়া আমাৰ দেশত, আমাৰ সমাজত, আমাৰ পৃথিৱীত বিৰাজমান হৈছিল, যি সময়ত ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিয়ে মূৰ দাঙি উঠিছিল, সেই দিনটোৰ পৰাই অসম ভাৰতৰ এখন অংগ ৰাজ্য হিচাপে সাংস্কৃতিকভাৱে ভাৰতৰ এই বিশাল ভূখণ্ডৰ লগত নিজকে সংলগ্ন কৰি ৰাখিছিল। ৰুক্মিণীৰ বিবাহেই হওক, উষা অনিৰুদ্ধৰ বিবাহেই হওক, ভগদত্তৰ বীৰত্ব প্ৰদৰ্শনেই হওক, এই সমগ্ৰ প্ৰাগ ঐতিহাসিক কালৰ ঐতিহাসিক ক্ষণসমূহৰ পৰাই অসম আৰু ভাৰত একে সাংস্কৃতিক ঐতিহ্যৰে ঐক্যতানত নিমগ্ন হৈ আছিল, ভৱিষ্যতেও থাকিব। অসম আৰু ভাৰতবৰ্ষৰ এখন অংগ ৰাজ্য হিচাপে আমাৰ ৰাষ্ট্ৰ নিৰ্মাণত অসমৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা আমি সকলোৱে স্বীকাৰ কৰোঁ। ভাৰতবৰ্ষৰ প্ৰগতিৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখনৰ বৰঙণি আন কোনো ৰাজ্যতকৈ কেতিয়াও কম নাছিল আৰু ভৱিষ্যতেও কম নহ'ব। তেনে এক সাংস্কৃতিক ঐতিহ্যৰ ওপৰত আঘাত হানিবলৈ শ্বাহিনবাগৰ পৰা যি ধৰণে কিছু মৌলবাদী শক্তিয়ে আজি ভাৰতবৰ্ষৰ সংবিধান, ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্যৰ বিৰুদ্ধে কথা ক'বলৈ আৰম্ভ কৰিছে, সি আমাৰ ৰাষ্ট্ৰৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছে। যোৱা 10, 11, 12, 13, 14 ডিচেম্বৰত অসমৰ জনসাধাৰণৰ শান্তিপূৰ্ণ আবেগক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি এছাম শক্তিয়ে কেনেকৈ গুৱাহাটীৰ ৰাজপথত আক্ৰান্তৰ দৰে ভূমিকা গ্ৰহণ কৰি কেনেকৈ গুৱাহাটীখনক লণ্ডভণ্ড কৰাৰ চেষ্টা কৰাইছিল, তাকো আমি প্ৰত্যক্ষ কৰিছোঁ। মহাপুৰুষ শংকৰদেৱৰ এই পবিত্ৰ ভূমি অসমক শ্ৰীমন্ত শংকৰদেৱৰ নামত
উৎসৰ্গিত শংকৰদেৱ কলাক্ষেত্ৰৰ জাপি আৰু শৰাইৰ ওপৰতো এছাম মৌলাবাদী শক্তিয়ে যোৱা 10, 11, 12, 13 তাৰিখে আক্ৰমণ কৰাৰ নিৰ্মম দৃশ্যও আমি প্ৰত্যক্ষ কৰিছোঁ। অসমৰ ইতিহাসক পৰিৱৰ্তন কৰি আমাৰ অসমৰ জনজীৱনৰ এক প্ৰধান অংগ অসমৰ জনজাতীয় লোকসকলক আৰু মংগোলীয় মূলৰ লোকসকলক আক্ৰান্তাৰ ভূমিকাক অৱতীৰ্ণ কৰাই এছাম লোকে নিজকে অসমৰ খিলঞ্জীয়া সাজি অসমৰ ইতিহাসখনক ওলোটাই লিখিবলৈ কৰা প্ৰচেষ্টাও এই সময়ছোৱাৰ ভিতৰতেই পোহৰলৈ আহিবলৈ সক্ষম হৈছে। শাহিনবাগৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰৰ জঘন্য আক্ৰমণলৈকে আৰু অসমৰ ইতিহাসক বিকৃত কৰাৰ নিৰ্মম ষড়যন্ত্ৰ এই গোটেইবিলাকৰ আঁৰত এক ধৰ্ম কেন্দ্ৰ কৰি এছাম মৌলাবাদী শক্তিয়ে গা কৰি উঠি অসমখনৰ চিৰাচৰিত ৰাষ্ট্ৰখনৰ বিৰাজমান সভ্যতা সংস্কৃতি আৰু সমন্বয়ত আঘাত হানিবলৈ কৰা চেষ্টাও আমি প্ৰত্যক্ষ কৰিছোঁ। ভাৰতবৰ্ষৰ এই তিৰংগ পতাকাৰ তলত থিয় হৈ আজিৰ এই গণৰাজ্য দিৱসৰ দিনাখন আমি আকৌ এবাৰ সংকল্প কৰিছোঁ যে আমি ভাৰতত গা কৰি উঠা অসমত গা কৰি উঠা সেই মৌলাবাদী শক্তিসমূহৰ বিৰুদ্ধে আমি যুঁজ দিম। ভাৰতৰ সনাতন সভ্যতা সংস্কৃতি আৰু ভাৰতৰ সংবিধানক কেন্দ্ৰ কৰি ভাৰতবৰ্ষখনক বিশ্বগুৰুৰ আসনত অধিষ্ঠিত নকৰালৈকেও আমি সেই মৌলাবাদী শক্তিসমূহৰ ওচৰত হাৰ নামানো বুলি আজিৰ এই পবিত্ৰ মুহূৰ্ততে আমি আকৌ এবাৰ সংকল্পবদ্ধ হৈছোঁ। আমি সংকল্পবদ্ধ হৈছোঁ যে আমাৰ চৰকাৰে সেইসকল ব্যক্তিক নিৰ্মমভাৱে শাস্তি প্ৰদান কৰিব যিসকলে শংকৰদেৱ কলাক্ষেত্ৰৰ জাপি আৰু শৰাইত হাত দিবলৈ দুঃসাহস কৰিছিল। যি ধৰণে কাজিৰঙাৰ পৰা অবৈধ বাংলাদেশীক উচ্ছেদ কৰাৰ ক্ষেত্ৰত চৰকাৰে সাহস আৰু নিজৰ শক্তিৰ পৰিচয় দিছিল, যি ধৰণে বটদ্ৰৱাৰ পৰাও অবৈধ বাংলাদেশীক উচ্ছেদ কৰাৰ ক্ষেত্ৰত আমি যি সাহস আৰু শক্তিৰ পৰিচয় দিছিলোঁ, সেই সাহস আৰু শক্তিৰে অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰিবলৈ চেষ্টা কৰা শাহিনবাগৰ মৌলাবাদী শক্তিকে হওক বা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ জাপি আৰু শৰাইত হাত দিবলৈ চেষ্টা কৰা সেই মৌলাবাদী শক্তিসমূহকো গণতান্ত্ৰিক আৰু আইনৰ গণ্ডিৰ ভিতৰত থাকি আমি তেওঁলোকৰ ওপৰত নিৰ্মমভাৱে প্ৰতিশোধ ল'বলৈ আমি বদ্ধপৰিকৰ। সেই কথা আজি আমি পুনৰ এবাৰ এই ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ আমি সংকল্প গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাজ্যখনে যোৱা 4টা বছৰত এক অভূতপূৰ্ব উন্নয়নৰ ফালে গতি আৰম্ভ কৰিছিল। শিক্ষাই হওক, স্বাস্থ্যই হওক, যাতায়াতেই হওক, উদ্যোগীকৰণেই হওক, সমগ্ৰ বিকাশৰ সমগ্ৰ ক্ষেত্ৰখনতে আমাৰ ৰাজ্য চৰকাৰে এক বিকাশৰ নতুন গংগা নমাই আনিবলৈ সক্ষম হৈছিল। এই 4টা বছৰৰ ভিতৰতে বগীবিলৰ দলং নিৰ্মাণ সম্পূৰ্ণ হৈছিল, ধলা শদিয়াৰ দলং নিৰ্মাণ সম্পূৰ্ণ হৈছিল, গেছ কেকাৰ প্ৰকল্প বাস্তৱ ৰূপত কাৰ্যক্ষম হৈছিল, নুমলীগড় শোধনাগাৰে
সঞ্জীৱনী শক্তি উভতাই পাইছিল আৰু এই সময়ছোৱাৰ ভিতৰতে অসমত সমগ্ৰ ৰাজ্যখনৰ চাৰিওফালে এক শান্তি আৰু বিকাশৰ নতুন যাত্ৰা আৰম্ভ হৈছিল। যোৱা 4টা বছৰত অসমৰ মহাবিদ্যালয়সমূহত প্ৰায় 21 লাখ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল। এই 4টা বছৰৰ ভিতৰত অষ্টম মান নহয়, নৱম মান, দশম মান, একাদশ, দ্বাদশ শ্ৰেণীলৈকে আমাৰ ৰাজ্যখনৰ 60 লাখ ছাত্ৰ ছাত্ৰীয়ে বছৰি বিনামূলীয়াকৈ পাঠ্যপুথি পাবলৈ সক্ষম হৈছিল। এই সময়ছোৱাৰ ভিতৰতে লাখ লাখ দৰিদ্ৰ লোকে উজলা গেছ, সৌভাগ্য আঁচনিৰ জৰিয়তে বিনামূলীয়া বিদ্যুৎ যোগান পাবলৈ সক্ষম হৈছিল। অসমৰ 7 লাখ চাহ জনজাতি সম্প্ৰদায়ৰ ঘৰত বেংকৰ একাউণ্ট প্ৰথমবাৰৰ বাবে বেংকৰ একাউণ্ট আৰম্ভ কৰাই নহয়, সেই বেংকৰ একাউণ্টত অসম চৰকাৰে প্ৰায় 8,000 টকাকৈ 7 লাখ শ্ৰমিকৰ বেংক একাউণ্টত জমা কৰিবলৈ সক্ষম হৈছিল। এই সময়ছোৱাৰ ভিতৰতে আমাৰ ৰাজ্য চৰকাৰখনে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰতৰ দৰে হৃদয়স্পৰ্শী আঁচনি ৰাজ্যখনত আৰম্ভ কৰিছিল। অটল অমৃত অভিযানৰ দৰে হৃদয়স্পৰ্শী আঁচনিৰ জৰিয়তে দুৰাৰোগ্য বেমাৰত ভুগি থকা হাজাৰ হাজাৰ পৰিয়ালৰ জীৱনলৈ সঞ্জীৱনী সুধা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যখনৰ 2 কোটি লোকে 1 টকা মূল্যত চাউল পাবলৈ সক্ষম হৈছিল আৰু এই সময়ছোৱাৰ ভিতৰতে 2 লাখ লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত একোটাকৈ আৱাস গৃহ লাভ কৰিবলৈ সক্ষম হৈছিল। এই সময়ছোৱাৰ ভিতৰতে অসমৰ চাৰিওফালে চিকিৎসা মহাবিদ্যালয়সমূহ নিৰ্মাণৰ এক নতুন উন্নয়নৰ গাথা আৰম্ভ হৈছিল। ধুবুৰী, নগাঁও, উত্তৰ লখিমপুৰ, ডিফু, নলবাৰী, তিনিচুকীয়াৰ দৰে এই গোটেই জিলাসমূহত একেলগে একেধৰণে মেডিকেল কলেজসমূহ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু আজি সেই কলেজবিলাকে দ্ৰুত গতিত নিৰ্মাণৰ কাম ক্ষিপ্ৰ গতিত আগবঢ়া আমি সকলোৱে পৰিলক্ষিত কৰিছোঁ। এই সময়ছোৱাৰ ভিতৰতেই এইমছ নিৰ্মাণৰ কাম আৰম্ভ হ'ল আৰু এই বছৰৰ পৰা এইমছৰ শ্ৰেণীও পাঠ্য প্ৰদানৰ শ্ৰেণীও এই বছৰৰ পৰাই আৰম্ভ কৰাৰো সংকল্পও গ্ৰহণ কৰা হৈছে। বিগত 4টা বৰ্ষত অসমৰ চুকে কোণে 1000 কাঠৰ দলঙক পকীকৰণ কৰা, অসমৰ চুকে কোণে ৰাস্তা ঘাটৰ নিৰ্মাণৰ জৰিয়তে যাতায়াত ব্যৱস্থাক সুগম কৰাৰ এক নতুন কৰ্ম ব্যৱস্থাও আমাৰ চৰকাৰখনৰ দিনতে আৰম্ভ কৰা আমি পৰিলক্ষিত কৰিছোঁ। মাত্ৰ যোৱা বছৰটোতেই ৰাজ্যখনত 10,000 কিলোমিটাৰ ৰাস্তা পকীকৰণৰ কাম সম্ভৱ কৰি তোলা হৈছে। এই সময়ছোৱাৰ ভিতৰতে বৰাক উপত্যকা পাৰ হৈ ত্ৰিপুৰাৰ আগৰতলালৈকে ব্ৰডগজ ৰেলৰ সম্প্ৰসাৰণ সম্ভৱ হৈছিল আৰু এই সময়ছোৱাৰ ভিতৰতে অসমত দ্বৈত ৰেলপথ নিৰ্মাণৰ কামো আৰম্ভ কৰা আমি সকলোৱে দেখা পাইছোঁ। আমাৰ ৰাজ্যখনৰ চাৰিওফালে লোকসেৱা আয়োগৰ দুৰ্নীতি বন্ধ কৰাই হওক, প্ৰণাম আয়োগৰ জৰিয়তে অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ পিতৃ মাতৃক ন্যায় প্ৰদানেই হওক, কুশল কোঁৱৰ
সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ জৰিয়তে 12 লাখ বৃদ্ধ লোকলৈ পেঞ্চনৰ যোগানৰ জৰিয়তে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে বিশাল পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। কনকলতা মহিলা আত্মসহায়ক গোটৰ জৰিয়তে প্ৰায় 10 লাখ মহিলাৰ জীৱনক আমি স্পৰ্শ কৰিবলৈ সক্ষম হৈছো। এই সময়ছোৱাৰ ভিতৰতে ইন্দিৰা মিৰিৰ নামত উৎসৰ্গিত এক নতুন আঁচনিৰ জৰিয়তে অসমৰ প্ৰতিগৰাকী বিধৱা মহিলাক সাৰ্বজনীন পেঞ্চন যোগানৰো আঁচনিৰ ইতিমধ্যে আৰম্ভ কৰা হৈছে। এই সময়ছোৱাৰ ভিতৰতে অসমৰ নগৰসমূহৰ উন্নয়নৰ বাবে 200 কোটিকৈ টকা আবণ্টন দি চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ডৰ জৰিয়তে ৰাজ্যখনৰ ডিব্ৰুগড়, যোৰহাট, নগাঁও, শিলচৰৰ দৰে পুৰণি চহৰসমূহৰ কাঠামো ইনফ্ৰাষ্ট্ৰাকচাৰ পুনৰ নিৰ্মাণৰ এক বিশাল কৰ্মযজ্ঞ আৰম্ভ কৰা হৈছিল। এই সময়ছোৱাৰ ভিতৰতে দিব্যাংগ লোকসকলক 1000 টকাকৈ মাহিলী পেঞ্চন আগবঢ়াই দিব্যাংগ লোকসকলক সামাজিক ন্যায় দিয়াৰ ক্ষেত্ৰত আমাৰ চৰকাৰে বিশাল পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ পিছতো তেওঁলোকৰ অবিবাহিতা ছোৱালীলৈ পেঞ্চন যোগানৰ আঁচনি আৰু চৰকাৰী কৰ্মচাৰীৰ মৃত্যুৰ পিছতো তেওঁলোকৰ পৰিয়াললৈ পূৰ্ণ দৰমহাৰ ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰী কৰ্মচাৰীসকলৰ জীৱনলৈ কৰ্ম সংস্কৃতিৰ এক নতুন পৰিৱেশ নমায়নাৰ প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল। আপোন ঘৰ আঁচনিৰ জৰিয়তে অসমৰ চৰকাৰী কৰ্মচাৰীসকলক অতি সহজে গৃহ নিৰ্মাণৰ আঁচনিৰ ব্যৱস্থা কৰি দিয়া হৈছিল। অভিনন্দনৰ দৰে অভিলাষী আঁচনিৰ জৰিয়তে যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীয়ে বেংকৰ পৰা লোন লৈ নিজৰ শিক্ষা গ্ৰহণ কৰিছিল তেনে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টত 50,000 টকাকৈ ৰাজ সাহায্য আগবঢ়াই তেনে লোকসকলৰ জীৱনৰ পৰিৱৰ্তনত অলপ হলেও বৰঙণি আগবঢ়োৱাৰ প্ৰচেষ্টা ৰাজ্য চৰকাৰখনে আৰম্ভ কৰিছিল। এই সময়ছোৱাৰ ভিতৰতে কৃষি লোনৰ বিপৰীতে সুদৰ ৰেহাই, কৃষি লোনৰ বিপৰীতে 25% ৰাজ সাহায্যৰ দৰে অভিলাষী আঁচনিও আমাৰ ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। যুৱক যুৱতীৰ বিয়াৰ পিছত বিয়াৰ পঞ্জীয়নৰ পৰৱৰ্তী পৰ্যায়ত অৰুন্ধতী আঁচনিৰ জৰিয়তে এতোলাকৈ সোণ কিনিবৰ বাবে 30,000 টকা প্ৰদানৰো এখন অতি দূৰদৰ্শী আঁচনিৰ কামো যোৱা 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰা হৈছে আৰু ইয়াৰ প্ৰথম হিতাধিকাৰীসকলৰ যি সোণ কিনিবৰ বাবে পুঁজিৰ প্ৰয়োজন তাক ফেব্ৰুৱাৰী মাহৰ ভিতৰত বিতৰণ কৰি এই অৰুন্ধতী আঁচনিখনকো ৰূপ দিয়াৰ বাবে ৰাজ্য চৰকাৰখনে নিজৰ প্ৰচেষ্টাত ব্ৰতী হৈছে। এই সময়ছোৱাৰ ভিতৰতে প্ৰায় 30,000 প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ নিযুক্তি কৰি ৰাজ্য চৰকাৰে শিক্ষাৰ ব্যৱস্থাটোক টনকিয়াল কৰাৰ বাবেও প্ৰচেষ্টা আৰম্ভ কৰিছিল। শ্ৰদ্ধাৰ ৰাইজ, বিগত বৰ্ষসমূহৰ লগত আমি যদি তুলনা কৰোঁ, সৌভাগ্য উজ্জ্বলাৰ পৰা অভিনন্দন অৰুন্ধতীলৈকে, বিনামূলীয়া নামভৰ্তিৰ পৰা অটল অমৃত অভিযান, আয়ুষ্মান ভাৰতলৈকে, মেডিকেল কলেজৰ পৰা ৰাস্তা নিৰ্মাণলৈকে, আন্তৰ্জাতিক বিমানবন্দৰ নিৰ্মাণৰ পৰা দ্বৈত ৰেলপথ নিৰ্মাণলৈকে যি কৰ্মযজ্ঞ সমাপন কৰা হৈছে
সি আমাৰ ৰাজ্যখনক এক উন্নয়নৰ নতুন দিগন্তত যোৱা 4টা বছৰ অধিষ্ঠিত কৰালে। আমি আমাৰ ইস্পিত লক্ষ্যলৈকে দ্ৰুত গতিত আমি আগবাঢ়িলো। ভাৰতৰ 5খন সৰ্বশক্তিশালী ৰাজ্যৰ ভিতৰত অসমে স্থান লাভ কৰক এনে এক দুৰ্বাৰ উন্নয়নৰ গতিলৈ আমি আগবাঢ়িলো। 4টা বছৰৰ শান্তিৰ পৰিৱেশে অসমখনৰ শৈক্ষিক দিশত অসমখনক বহুদূৰ আগুৱাই লৈ গ'ল। এই সময়ছোৱাৰ শান্তি আৰু বিকাশৰ গতিয়ে আমাৰ ৰাজ্যখনৰ জীৱনৰ পৰা অন্ধকাৰৰ কলীয়া ডাৱৰসমূহ আঁতৰাই আমাৰ ৰাজ্যখনলৈ স্থায়ীভাৱে সূৰুজৰ পোহৰ নমাই আনিবলৈ সক্ষম হ'ল। আমি যোৱা 4টা বছৰ প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰিলো, যি 4টা বছৰত বড়ো ভূমিত আন্দোলন নাই, কাৰ্বি ভূমিত আন্দোলন নাই, উত্তৰ কাছাৰত আন্দোলন নাই। অসমৰ জনজাতীয় সমাজখনৰ জীৱনলৈ শান্তিৰ পৰিৱেশ উভতি আহিলে আৰু জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত এক এৰাব নোৱাৰা মৈত্ৰী আৰু সমন্বয়ৰ ভেটি স্থাপন হ'ল। এই সময়ছোৱাৰ ভিতৰতে হিমা দাসকে আৰম্ভ কৰি অসমৰ এক নতুন চাম যুৱক যুৱতীয়ে আমাৰ ৰাজ্যখনক এক নতুন স্তৰলৈ লৈ যোৱাৰ সংকল্প বাস্তৱত ৰূপায়িত কৰিলে। আমাৰ মনত প্ৰশ্ন হয়, আমাক এই উন্নয়ন আৰু শান্তিৰ পৰিৱেশৰ মাজত আমাক কোনোবা আন্দোলনৰ প্ৰয়োজনীয়তা আছিল নেকি? মিছা প্ৰচাৰৰ জৰিয়তে, অসত্য প্ৰচাৰৰ জৰিয়তে এই 4টা বছৰৰ শান্তিৰ পৰিৱেশক বিনষ্ট কৰাৰ আঁৰত কোনসকল ষড়যন্ত্ৰকাৰীৰ হাত আছিল? নোহোৱা নোপোজা কথাৰে নাগৰিকত্ব আইনৰ অপব্যাখ্যা কৰি যিসকল ব্যক্তিয়ে 4টা বছৰৰ শান্তিৰ পৰিৱেশ নষ্ট কৰাৰ চেষ্টা কৰিলে, তেওঁলোকে ক'ব নোৱাৰাকৈ ভুল কৰি থৈ গ'ল নে ক'ব পাৰি এক নিকৃষ্ট ষড়যন্ত্ৰত ভৰি দিলে? সেই প্ৰশ্নৰ উত্তৰ হয়তো সময়ে আমাৰ সকলোৰে পৰা বিচাৰিব। নাগৰিকত্ব আইনৰ ওপৰত আন্দোলন হ'ল। অসমৰ বৌদ্ধিক জগতৰ জ্যোতিষ্কসমূহ এই আন্দোলনত জঁপিয়াই পৰিল, কিন্তু এখন কলেজতো, এখন চহৰতো নাগৰিকত্ব আইনৰ ওপৰত বৌদ্ধিক বিতৰ্ক হোৱা আমি দেখা নাপালো। এই আইনৰ ভিতৰত কি আছে তাক বৌদ্ধিকভাৱে বিশ্লেষণ কৰাৰ এটাও তত্ত্বগধুৰ প্ৰবন্ধ আমি যোৱা দিনবিলাকত দেখা নাপালো। চেষ্টা আছিল যে আবেগৰ পৰিৱেশেৰে অসমখনক অশান্ত কৰা। মই প্ৰতিদিনে প্ৰতি মুহূৰ্ততে কৈছো যে আবেগে চৰকাৰ পৰিৱৰ্তন কৰিব পাৰে, কিন্তু আবেগে সমাজ পৰিৱৰ্তন কৰিব নোৱাৰে। যদি সমাজ পৰিৱৰ্তন আমি কৰিব লাগে, সেয়া যুক্তিৰ আধাৰত হ'ব লাগিব। সমাজ পৰিৱৰ্তন যদি হ'ব লাগে, সেয়া মানুহৰ নিষ্ঠা আৰু সততাৰ ওপৰত হ'ব লাগিব। অসমবাসী ৰাইজে চিন্তা কৰিব লাগিব যে বটদ্ৰৱাত দখল কৰা, কাজিৰঙাত গড় হত্যা কৰা, কাজিৰঙাৰ অবৈধ ভূমি দখল কৰা ব্যক্তিসকলৰ লগত হাতে হাত মিলাই কোনখন অসমৰ নিৰ্মাণৰ বাবে আমি আন্দোলন কৰিছো। কোনোবাই যদি ভাবে যে শংকৰদেৱ কলাক্ষেত্ৰৰ জাপি আৰু শৰাইত হাত দিয়া সেইসকল ব্যক্তিৰ লগত হাতে হাত ধৰি কেতিয়াবা অসমৰ উন্নয়ন হ'ব পাৰে, মই তেওঁলোকক বিনম্ৰতাৰে সৈতে কম যে আপোনালোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। তেনে কেতিয়াও সম্ভৱ নহয়। যিসকলে অসমীয়া জীয়ৰী বোৱাৰীৰ সতীত্ব নষ্ট কৰিছে, যিসকলে ফেচবুক, ছচিয়েল মিডিয়াত দ্বাৰা নিকৃষ্ট ষড়যন্ত্ৰৰে
অসমীয়া ছোৱালীক বিবাহৰ নামত অন্ধকাৰৰ গহ্বৰলৈ নিতৌ টানি লৈ গৈ আছে আৰু যিসকলে গড় হত্যা কাজিৰঙা ধ্বংস সত্ৰ সংস্কৃতি ধ্বংসৰ কামত জড়িত আছিল তেখেতসকলৰ লগত হাত মিলাই কোনোবাই যদি অসমখনত নতুনকৈ জয় আই অসম ধ্বনিৰে মুখৰিত কৰিব খোজে মই ভাবো সেই জয় আই অসম কেতিয়াও হৃদয়ৰ পৰা নিগৰিত ধ্বনি হ'ব নোৱাৰে বিবাহলৈ যোৱা দৰা কইনাক গাড়ীৰ পৰা নমাই জয় আই অসম ক'বলৈ বাধ্য কৰা অসমৰ আন্দোলনৰ নামত মানুহৰ পিতৃ মাতৃকো অসন্মান কৰা তেনে এক পৰিৱেশে অসমৰ জাতীয় জীৱনলৈ পৰিৱৰ্তন আনিব নোৱাৰে অসমৰ জাতীয় জীৱনলৈ যদি পৰিৱৰ্তন আনিব পাৰে বৌদ্ধিক ব্যক্তিত্ব বিকাশৰ জৰিয়তে শিক্ষা সংস্কৃতিৰ পোহৰৰ জৰিয়তে এক বৌদ্ধিক পৰিৱেশৰ মাজেৰেহে আমাৰ জাতীয় জীৱনলৈ পৰিৱৰ্তন আহিব পাৰে অসমখনক যদি কোনোবাই খিলঞ্জীয়াৰ অভেদ্য দুৰ্গ কৰি ৰাখিব খোজে তেতিয়াহ'লে অসম চুক্তিৰ 6 নম্বৰ ধাৰাক আমি বাস্তৱত প্ৰৱৰ্তন কৰিব লাগিব অসমখনক যদি কোনোবাই খিলঞ্জীয়াৰ অভেদ্য দুৰ্গ কৰি ৰাখিব খোজে তেতিয়াহ'লে ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা অসমলৈ অহা ভাৰতীয় লোকসকল আৰু মূল খুঁটিৰ অসমীয়া লোকসকল আৰু অসমৰ বড়ো কছাৰী তিৱা মিচিং কাৰ্বি ডিমাচা লোকসকলৰ মাজত ৰামধেনু সদৃশ মিত্ৰতাৰ জৰিয়তেহে আমাৰ ৰাজ্যখনক খিলঞ্জীয়াৰ অভেদ্য দুৰ্গ কৰি ৰখা সম্ভৱ মই যিসকলে আবেগৰ জৰিয়তে ৰাস্তাত নামিলে তেওঁলোকক প্ৰণাম জনাইছো আপোনালোকৰ দেশপ্ৰেমক মই শ্ৰদ্ধা জনাইছো কিন্তু মিছা কথাৰে যিসকলে আবেগৰ সৃষ্টি কৰিলে তেখেতসকলক সমাজে আৰু ইতিহাসে কেতিয়াও ক্ষমা নকৰে তাক মই স্পষ্টভাৱে ক'ব পাৰো শ্ৰদ্ধাৰ ৰাইজ 4টা বছৰে অসমে উন্নয়ন দেখিছিল বিকাশৰ নতুন গংগা আমাৰ ৰাজ্যখনলৈ নামি আহিছিল এতিয়া আমাৰ দায়িত্ব যে সেই বিকাশৰ গংগা অসমৰ পৰা যাতে উভতি নাযায় আমাৰ দায়িত্ব শান্তিৰ পৰিৱেশ অসমত যাতে অক্ষুণ্ণ থাকে আৰু মৌলবাদী শক্তিসমূহৰ বিপক্ষে আমাৰ ৰাজ্যখনক আমি যাতে খিলঞ্জীয়াৰ অভেদ্য দুৰ্গ কৰি ৰাখিব পাৰোঁ অসম চৰকাৰে অসমখনলৈ বিকাশৰ গংগা অনাৰ বাবে প্ৰচেষ্টা কৰিছিল আমি সফল হৈছিলোঁ অনাগত বৰ্ষটোত এই প্ৰচেষ্টাক আৰু অধিক দুগুণ উৎসাহেৰে ৰূপায়িত কৰাৰ বাবে আমি সংকল্পবদ্ধ হৈছোঁ 2020-21 বৰ্ষটোত অসমত উন্নয়ন আৰু বিকাশৰ এক নতুন বৰ্ষৰূপে আমি ৰূপায়ণ কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অহা 4 মাৰ্চত ৰাজ্য চৰকাৰৰ বাজেটত আমি অহা এটা বছৰত অসমৰ জনজীৱনৰ বাবে কৰিব খোজা এলানি কৰ্মসূচী আমি ঘোষণা কৰিম আমি বিচাৰো অসমত ৰাস্তা ঘাটৰ নিৰ্মাণ হওক বিদ্যালয়ৰ প্ৰাদেশিকৰণেই হওক শিক্ষকৰ সমস্যা দূৰীকৰণেই হওক অসমত নতুন শিক্ষানুষ্ঠান স্থাপনেই হওক বিশ্ববিদ্যালয় চিকিৎসা মহাবিদ্যালয় স্থাপনেই হওক আৰু অসমৰ দৰিদ্ৰ লোকলৈ বিকাশ আৰু নিৰাপত্তাৰ পৰিৱেশ নিৰ্মাণেই হওক এই গোটেইবোৰ কৰ্মসূচীৰ জৰিয়তে 2020 আৰু 21 চনৰ বৰ্ষটোক আমি বিকাশৰ এক সোণালী বৰ্ষলৈ ৰূপান্তৰ কৰাৰ বাবে আমি সংকল্প লৈছোঁ অসমৰ চৰকাৰী বিভাগত খালি থকা নিযুক্তিয়ে হওক অসমৰ বৌদ্ধিক আৰু
শৈক্ষিক সমাজখনত নতুন সঞ্জীৱনী শক্তি কঢ়িয়াই অনাই হওক, এই গোটেইবিলাক কাম আমি 2020 আৰু 21 চনত কৰাৰ বাবে আমি সংকল্প লৈছো। আমি বিচাৰিছো অসমখনক বিভক্ত কৰাৰ বাবে আৰম্ভ হোৱা বড়োলেণ্ডত অসমৰ বিভক্ত কৰাৰ যি চিন্তা আছিল, সেই চিন্তা চিৰদিনৰ বাবে বিলুপ্ত হওক। হয়তো অনাগত এদিন দুদিনৰ ভিতৰতে বড়োলেণ্ডত স্থায়ী শান্তিৰ আমি পোহৰ দেখিম আৰু অসমখনৰ অখণ্ডতা ৰক্ষা কৰি অসমখনক একত্ৰিত ৰাজ্য হিচাপে দেখা পাই তেনে শান্তিৰ পৰিৱেশ বড়ো চুক্তিত নমাই অনাৰ বাবে প্ৰচেষ্টা কৰা হৈছে। দৰিদ্ৰ লোকসকলে চিকিৎসাৰ বাবে প্ৰতি মাহত একোটা নিৰ্দিষ্ট খৰচ বেংক একাউণ্টত পাওক। চাউল, দালি, চেনি সকলোৱে এক সুলভ মূল্যত লাভ কৰক। বিদ্যুতৰ মাচুলতো অসমৰ লোকে সকাহ পাওক। অসমখনৰ নামঘৰসমূহ পুনৰ নিৰ্মাণৰ কামত আমি ব্ৰতী হওঁ। ভাষা সংস্কৃতিৰ গৌৰৱ আমি পুনৰ উদ্ধাৰ কৰোঁ। অসমৰ ভূমি খিলঞ্জীয়া লোকৰ ওচৰত আমি অৰ্পণ কৰোঁ। তেনে এক বিশাল কৰ্মযজ্ঞৰ বাবে আমি নিজকে প্ৰস্তুত কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, অন্ধকাৰৰ কলীয়া ডাৱৰ আকাশত নাথাকে। কলীয়া ডাৱৰ আঁতৰি যায়, সূৰুজৰ পোহৰ উভতি আহে। মাত্ৰ 10-15 দিনৰ ভিতৰতেই আন্দোলনৰ পৰিৱেশ নোহোৱা কৰি অসমৰ জনগণে আকৌ এবাৰ শান্তি আৰু প্ৰগতিৰ প্ৰতি যি আস্থা পোষণ কৰিলে, তাৰ বাবে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ। কৃতজ্ঞতা আমি ভাষাৰে উভতাই দিব খোজা নাই। কৃতজ্ঞতা বিকাশৰ নতুন দিগন্তৰে আমি আপোনালোকক উভতাই দিব খুজিছো। আমি সহযোগিতা বিচাৰিছো। নৰেন্দ্ৰ মোদীৰ চৰকাৰেই হওক বা অসমৰ বিজেপি চৰকাৰেই হওক, এই মাটি, পানী আৰু বায়ুৰ পৰা আমি এই চৰকাৰখন নিৰ্মাণ কৰিছো। অসমৰ আবাল বৃদ্ধ বনিতা, যুৱক যুৱতীসকলৰ সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰাৰ বাবেই আমি এই চৰকাৰখন নিৰ্মাণ কৰিছিলোঁ। আবেগৰ পৃথিৱীৰ পৰা দূৰত থাকি যুক্তিৰ আধাৰত এখন নতুন অসম নিৰ্মাণৰ সংকল্পেৰে আমি আমাৰ চৰকাৰখন গঠন কৰিছিলোঁ। বিকাশৰ পথত অসমখন ভাৰতৰ 5খন শক্তিশালী ৰাজ্যৰ ভিতৰত এখন হওক, তাৰ বিশাল সংকল্পেৰে আমি এই চৰকাৰখনক নিৰ্মাণ কৰিছিলোঁ। হাজাৰ বাধা আৰু প্ৰতিকূলতাৰ মাজতো আমি আমাৰ কক্ষৰ পৰা আঁতৰি নোযোৱাৰ সংকল্পৰে আমি আমাৰ কামত আগুৱাই যাব বিচাৰিছোঁ। 2020 আৰু 21ক উন্নয়ন আৰু বিকাশৰ এক সোণালী বৰ্ষলৈ ৰূপান্তৰ কৰাৰ আমি সপোন দেখিছোঁ। নগাঁৱৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ চেষ্টাত যেনেকে ৰাষ্ট্ৰ নিৰ্মাণৰ এক পবিত্ৰ কৰ্মযজ্ঞ আৰম্ভ হৈছে, ঠিক সেইদৰে 3 কোটি ৰাইজৰ আশীৰ্বাদত আমি অসমখনকো বিকাশৰ এক নদী দ্বীপলৈ ৰূপান্তৰ কৰাৰ সংকল্পৰে আমি আগবাঢ়িছোঁ। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত নগাঁও জিলাৰ এক অনবদ্য বৰঙণি আছিল। এই নগাঁৱৰ সামাজিক গাঁথনিৰ মাজত আৰু নগাঁৱৰ বিকাশৰ পটভূমিত আমি যেনেকৈ এখন বিকশিত নগাঁৱৰ সপোন দেখোঁ, তেনেকৈ আমি এখন বিকশিত অসম আৰু বিকশিত ভাৰতৰ আমি সপোন দেখোঁ। মই অত্যন্ত গৌৰৱান্বিত যে যোৱা 4টা বছৰত নগাঁৱৰ এক বিশাল কৰ্মযজ্ঞ নগাঁও কেন্দ্ৰ কৰি আৰম্ভ হৈছে। নগাঁৱৰ ৰাস্তা ঘাট, দলং
চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ এই গোটেই ব্যৱস্থাৰ জৰিয়তে নগাঁওক অসমৰ প্ৰাণভূমি হিচাপে নিৰ্মাণ কৰাৰ প্ৰচেষ্টা আমাৰ ইয়াৰ ৰাজনৈতিক নেতৃত্ব আৰু আমাৰ ইয়াৰ বিষয়াসকলে আৰম্ভ কৰিছে। আপোনালোকৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। পুনৰ এবাৰ স্বাধীনতা সংগ্ৰামৰ এই পবিত্ৰ ভূমি নগাঁও চহৰত থিয় হৈ আমি সংকল্প লৈছোঁ যে মৌলবাদী শক্তিৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব, আমি সফল হ'ম। বিকাশৰ গংগা আমি অসমত চিৰদিনৰ বাবে ৰাখি থ'ম। আবেগৰ পৰিৱৰ্তে এখন বৌদ্ধিক জগত, যুক্তিৰ জগত নিৰ্মাণৰ বাবে আমি নিজকে নিয়োজিত কৰিম আৰু 2020 আৰু 21 বৰ্ষটোক উন্নয়নৰ এক সোণালী বৰ্ষলৈ আমি ৰূপান্তৰিত কৰিম। পুনৰ এবাৰ স্বাধীনতা সংগ্ৰামৰ মুক্তিযুঁজাৰুসকল, তেখেতসকলৰ পৰিয়ালবৰ্গ, শ্বহীদসকলৰ পবিত্ৰ আত্মাৰ প্ৰতি মই মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ হকে সমগ্ৰ অসমবাসীৰ লগত আমি সকলোৱে সংকল্পবদ্ধ হৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।